নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেললৈ আজি আমি আলোচনা কৰিম টেন্স কাৰেকশ্যন কাৰেকশ্যনৰ বিষয়ে তোমালোকে অতি সহজে জানিবলৈ এখন লিষ্ট মনত ৰাখিবা যিখন মই তোমালোকৰ লগত আলোচনা কৰিম বলা আমি আহো এতিয়া লিষ্টখনলৈ এতিয়া চাই যাবা এইটো লিষ্টখনত তোমালোকক দুটা ভাগত ভাগ কৰি দিয়া হৈছে এটা হৈছে টাইম আৰু এটা টেন্স অৰ্থাৎ কোন টাইম পিৰিয়ড থাকিলে কি টেন্সত লিখা হয় তেনেদৰে তোমালোকে জানিব পাৰিবা এতিয়া আমি আহিছো টাইম অৰ্থাৎ এক নম্বৰ অলৱেজ জেনাৰেলি ইউজুৱেলি এভৰিডে অফেন ইয়াৰ অৰ্থবোৰ তোমালোকে জানা চাগে তথাপি মই এবাৰ কৈ দিছো অলৱেজ সদায় জেনাৰেলি সাধাৰণতে ইউজুৱেলি মানেও সাধাৰণতে এভৰিডে মানে প্ৰতিদিনে অফেন মানে প্ৰায় এই শব্দকেইটা দেখিলে তোমালোকে এটা সেন্টেন্সত তেতিয়া তোমালোকে প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগিব মই তোমালোকক এটা উদাহৰণ দি দিছো উদাহৰণটো দিলে তোমালোকে বুজি পাবা এইটো উদাহৰণলৈ মন কৰা যে হি অলৱেজ গো টু বেড এট 9:30 তোমালোকৰ টেন্স কাৰেক্টটো এনেকুৱাকৈ থাকিব আৰু তোমালোকে তেতিয়া দেখিবা যে ইউজুৱেলি ওয়াৰ্ডটো ইয়াতে দেখিবলৈ পাইছা নিশ্চয় যে হি ইউজুৱেলি গোজ টু বেড এট 9:30 ইয়াত কি হলনি হৈছে গো ভাৰ্বৰ লগত ইএস যোগ হৈছে কিয় ইউজুৱেলি থাকিলে আমি কি বুলি কলো ইউজুৱেলি থাকিলে প্ৰেজেন্ট ইনডিফিনিট টেন্স হয় সেইভাবে মই তোমালোকক আগৰ ভিডিঅত কৈ আহিছো যে যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া ভাৰ্বৰ লগত এস বা ইএস যোগ হয় কি টেন্সত প্ৰেজেন্ট ইনডিফিনিট টেন্সত সেইভাবে ইয়াত ইউজুৱেলি ওয়াৰ্ডটো থকা কাৰণে মানে সাধাৰণতে তেওঁ সাধাৰণতে কি কৰে বিছনালৈ 9:30 যায় সাধাৰণতে যায় সেইভাবে এইটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত হৈছে ইয়াত ইউজুৱেলি ওয়াৰ্ডটো তোমালোকে দেখিলে গম পাবা যে হি ইউজুৱেলি গোজ টু বেড এট 9:30 মানে এইটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত হৈছে বুজিছা এতিয়া নেক্সটটো আকৌ এটা এক্সাম্পল দি দিছো তোমালোকে জানিবলৈ সুবিধা হ'ব সি ৰাইট লেটাৰ্স এভৰি সানডে এতিয়া তোমালোকে লিষ্টখনত পাইছে এভৰি শব্দটো এভৰি ওয়াৰ্ডটো থাকিলে মানে তোমালোকে প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগে ইয়াতো ঠিক তেনেদৰে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ সি আছে ভাৰ্বৰ লগত সেইভাবে কি হৈছে এস বা ইএস যোগ হয় বুলি কৈছিলো মই তোমালোকৰ আগৰ ভিডিঅত সেইভাবে ইয়াত কি হৈছে সি ৰাইটস মানে ৰাইট ভাৰ্বৰ লগত এস যোগ হৈছে কি থকা বাবে এভৰি ওয়াৰ্ডটো তোমালোকে দেখিছা সেইভাবে বুজিছা এইবাৰ আমি আহিছো সেকেন্ড অৰ্থাৎ নাও এট প্ৰেজেন্ট ওয়াৰ্ডটো দেখিলে তোমালোকে লিখিব লাগিব প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত সেন্টেন্সটো লিখিব লাগিব নাও মানে তোমালোকে বুজি পাইছা এতিয়া মই তোমালোকক আগৰ ভিডিঅ'ত কৈ আহিছো যে যদি আমি কোনো এটা কাম বৰ্তমান কৰি আছো নাও কন্টিনিউ কৰি আছো সেইটো সদায় কি হয় প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত সেন্টেন্সটো লিখা হয় এতিয়া তোমালোকক মই এটা উদাহৰণ দেখুৱাই দিছো চাবা বয়েজ প্লে নাও ইন দা ফিল্ড এতিয়া তোমালোকে নাও ওয়াৰ্ডটো দেখিছা নাও ওয়াৰ্ডটো থাকিলে আমি কি পালো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স এতিয়া তোমালোকে চোৱা বয়েজ আৰ প্লেইং ইন দা ফিল্ড ইয়াতে আৰ কি হৈছে জানানে বয়েজৰ লগত বয়েজ মানে কি আছে বহু বচন আছে বয়েজ লৰাবোৰে খেলি আছে এতিয়া খেলপথাৰত সেইভাবে হৈছে সেইভাবে মই তোমালোকক এটা কথা মনত ৰাখিবা তাৰ মানে তোমালোকে প্ৰতিটো টেন্সৰ গঠনটো খুব ভালকে মনত ৰাখিব লাগিব যেনেকৈ বয়েজ প্লে নাও ইন দা ফিল্ড তোমালোকে নাও ওয়াৰ্ডটো দেখাৰ লগে লগে প্ৰেজেন্ট কন্টিনিউয়াস বুলি গম পাইছা কিন্তু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ গঠনটো তোমালোকৰ মনত থাকিব লাগিব যে প্ৰেজেন্ট কন্টিনিউয়াসৰ গঠনটো কি আছিল সাবজেক্ট প্লাস এমইজ আৰ প্লাস ভাৰ্বৰ লগত আইএনজি প্লাস অবজেক্ট ইয়াতে বয়েজৰ লগত আৰ হৈছে প্লে ভাৰ্বৰ লগত আইএনজি হৈছে আৰু এইটো অবজেক্ট ঠিক তেনেদৰে মই আৰু এটা তোমালোকক অলপ বেলেগ ধৰণৰ এক্সাম্পল দি দিছো এইটো তোমালোকে কোনো এটা মই দিয়া ওয়াৰ্ড কেইটা নাথাকিব পাৰে কিন্তু মানে তোমালোকে সেন্টেন্সটো পঢ়ি কিনে গম পাব লাগিব যে এইটো চাবা দ্য চাইল্ড ক্ৰাই বিকজ ইট ক্যান নট ফাইন্ড ইটস মাদাৰ দ্য চাইল্ড মানে শিশুটিয়ে কান্দিছে কাৰণ শিশুটিয়ে মাকক বিচাৰি নোপোৱা বাবে কি কৰিম এইটো আমি গম পালো যে মাকক বিচাৰি নোপোৱা কাৰণে শিশুটিয়ে কান্দি আছে সেইভাবে আমি কি লিখিলো দ্য চাইল্ড ইজ ক্ৰাইং because it cannot find its mother বুজি পাইছা
এইবাৰ নেক্সট আহিছোঁ আমি থাৰ্ড নাম্বাৰ জাষ্ট নাও আৰু অলৰেডি জাষ্ট নাও মানে হৈছে এইমাত্ৰ অলৰেডি মানে হৈছে ইতিমধ্যে এই দুটা ৱৰ্ড দেখিলে তোমালোকে সদায় প্ৰেজেণ্ট পাৰফেক্ট টেন্সত সেন্টেন্সটো লিখিবা এবাৰ তোমালোকক মই এক্সাম্পলটো দেখুৱাই দিছোঁ I already finished the work ইয়াতে মই ক'লো যে অলৰেডি শব্দটো আমি কি দেখিছি গম পাওঁ যে অলৰেডি ৱৰ্ড দেখিলে আমি কি লিখিব লাগে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিব লাগে প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ তোমালোকে এতিয়া ষ্ট্ৰাকচাৰটো জানিব লাগিব মানে পেটাৰ্ণটো জানিব লাগিব কি আছিলে সাবজেক্ট প্লাছ হেভ হেজ প্লাছ ভাৰ্বৰ past participle from plus object এতিয়া আমি দেখিলো যে কি লাগিব আমাক ইয়াতে আছে যে I already finished the work I have হ'ব I লগত have has লাগে I লগত have হ'ব I have already finished the work বুজিলা এবাৰ নেক্সট মই এক্সাম্পলটো ৰাখিছোঁ he come here just now ৱৰ্ডটো দেখিছোঁ দেখাৰ লগে লগে আমি কি কৰ মনলৈ আহিব আমাৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্স প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ গঠন আকৌ মনত ৰাখিব লাগিব যে he has come here just now he লগত has হৈছে কামটো আমাৰ past participle from come came কামটো আহিছে come here just now বুজিছা নেক্সট আহিছোঁ আমি 4 নম্বৰ since অৰ্থাৎ পৰা আৰু ফৰ মানে ধৰি আগৰ ভিডিও কেইটা চাই লবা তেতিয়া তোমালোকে ভালদৰে বুজি পাবা since মানে হৈছে পৰা আৰু ফৰ মানে হৈছে ধৰি since আৰু ফৰ ৱৰ্ডটো দেখিলে তোমালোকে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিবা সেন্টেন্সটো এতিয়া তোমালোকক মই এক্সাম্পল এটা দেখাই দিছোঁ যে she play on the violin for an hour ইয়াতে ফৰ শব্দ ফৰ ৱৰ্ডটো দেখিছোঁ যে তেওঁ বজাই আছে তেওঁ মানে বজাই আছে এটা ভায়োলিন ফৰ এন আৱাৰ এক ঘণ্টা ধৰি তেওঁ ভায়োলিনটো বজাই আছে ফৰ আৰু ধৰি থাকিলে আমি কি লিখোঁ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স এতিয়া প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ গঠনটো তোমালোকে জানিব লাগিব তাতে কি আছিলে গঠন আছিলে সাবজেক্ট প্লাছ হেভ হেজ প্লাছ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ যেটো গঠন আছিলে সেইটো আছিলে সাবজেক্ট প্লাছ হেভ হেজ প্লাছ বিন প্লাছ ভাৰ্বৰ লগত আইএনজি প্লাছ অবজেক্ট সেইভাবে আমি লিখিছোঁ যে she has been playing on the violin for an hour তাই কি কৰিছে এক ঘণ্টা ধৰি ভায়োলিনটো বজাই আছে he type letters since 10 o'clock he 10 বজাৰ পৰাই লেটাৰবোৰ টাইপ কৰি আছে আমি এইটো ঠিক তেনেকৈ since ৱৰ্ডটো দেখিলোঁ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত হ'ব এইটো he has been typing letters since 10 o'clock মানে তেওঁ 10 বজাৰ পৰা লেটাৰ টাইপ কৰি আছে এতিয়া বুজিলানে এই মানে তোমালোকে এই যিখন লিষ্ট দিছোঁ সেইখন ভালদৰে মনত ৰাখিবা তোমালোকে তেতিয়া অতি সহজে এইবোৰ কৰিব পাৰিবা